হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আকৌ নতুন এটা ৰেচিপি ভিডিঅ' লৈ মই হিমাদ্ৰী হাজৰিকাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ৰেচিপিটো লৈ আহিছোঁ যে বন্ধাকবিটো এতিয়া পূৰা ছিজন চলি আছে, খাই আমনি লাগিছে। সেইকাৰণে মই বন্ধাকবি আজি মই পকৰি বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে বন্ধাকবি পকৰি খাইছেনে বাৰু? যদি নাই খোৱা তেতিয়াহ'লে মই আজি বনাই যেনেদৰে দেখাইছোঁ তেনেদৰে আপোনালোকে বনাই চাব বুলি মই আশা কৰিছোঁ। আৰু যদিও খাইছে তথাপিতো মোৰ ভিডিঅ'টো আপোনালোকে এবাৰ চাই পিনি মোক উৎসাহিত কৰিব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক যাওঁ বন্ধাকবিৰ পকৰি বনাওঁগৈ। এয়া মই বন্ধাকবি পকৰি বনাবৰ বাবে এনেদৰে ডাঙৰকৈ বন্ধাকবি এফাল এনেকৈ কাটি লৈছোঁ। যিমানটো পকৰি বনাই সেইটো হিচাপত ল'ব। মই এফাল কাটি লৈছোঁ। এতিয়া মই ইয়াত নিমখ দি পিনি এনেদৰে সানি পিনি 20 মিনিটমান সময় এনেদৰে ৰাখি থ'ম, যাতে ইয়াৰ নিমখে এই বন্ধাকবিখিনি গলাই দিব। আৰু তেতিয়া মই লাষ্টত ধুনীয়াকৈ এনেকৈ কৰি দিলেও এনেকৈ মোহাৰি দিলেও বন্ধাকবিখিনি মিহি হৈ যাব। সেইকাৰণে মই নিমখ দি এনেদৰে 20 মিনিটমান সময় এতিয়া বন্ধাকবিখিনি ৰেষ্ট ল'বৰ বাবে এনেদৰে ৰাখি থ'ম। নিমখ সানি পিনি বনোৱাৰ 20 মিনিটমানৰ আগত এনেদৰে আপুনি কৰিব। বেছি সময় থওঁ বুলি ক'লেও পাৰিব। এই মুঠতে নিমখে পানী এৰালৈকে এনেদৰে মই ৰাখি থ'ম, যাতে এনেকৈ মোহাৰি দিলে ভাঙি যায়। এতিয়া নিমখ সানি পিনি মই ৰাখি থৈছোঁ 20 মিনিট সময়। এয়া মই বন্ধাকবিৰ পকৰি বনাবৰ বাবে এয়া মিহিকৈ মই পিঁয়াজ কাটি লৈছোঁ এটা। আৰু এয়া গোটা ধনিয়া মই এনেদৰে খুন্দুনাত মিহিকৈ নহয়, এনেকৈ অলপ এখুন্দা এনেকৈ মাৰি লৈছোঁ। তাৰপিছত এয়া এটা জলকীয়া লৈছোঁ আৰু এয়া মিহিকৈ আদা নহৰু কুটি লৈছোঁ। এতিয়া মই আপোনালোকক যে দেখাইছিলোঁ বন্ধাকবিখিনি নিমখ দি যে অলপ সময় কাৰণে ৰাখি থৈছিলোঁ যে আপোনালোকক দেখাইছিলোঁ। এতিয়া মই দেখিছোঁ নহয় কেনেকুৱা ধুনীয়াকৈ কোমল হৈ গ'ল। এতিয়া এইখিনি মই এনেকৈ কৰি পানীটো উলিয়াই দি সম্পূৰ্ণ পানীটো উলিয়াই দি বন্ধাকবিখিনি পূৰা কোমল হৈ গ'ল। এতিয়া মই ইয়াত এইখিনি ৰেডি কৰি লোৱাখিনি দি দিম। গোটেই বন্ধাকবিখিনি এনেদৰে চেপি ল'ব, পানীবোৰ উলিয়াই ল'ব। এনেকৈ আপোনালোকে কৰি ল'লে কি হয়, বন্ধাকবিটো একদম ছফ্ট হৈ যায়। সেইকাৰণে এইটো প্ৰচেছ কৰিব আপোনালোকে। এঘণ্টামান নিমখ দি এনেদৰে ৰাখি থ'ব। এতিয়া মই ইয়াত বেচন এড কৰিম। বেচনটো প্ৰথমে অলপ কমকৈ দি ল'ব, কাৰণ ইমানো বেচন নালাগে। প্ৰথমে অলপে দি লৈছোঁ মই। তাৰপিছত এয়া মই কৰ্ণফ্ল'ৰ লৈছোঁ 2 চামুচ। আপোনালোকে চাউলৰ গুড়ি পিঠাগুড়ি আৰু নহ'লেও চুজি নহ'লে বা আটা এইকেইটা বস্তু ল'ব পাৰে। মোৰ ওচৰত কৰ্ণফ্ল'ৰ আছিলে কাৰণে মই কৰ্ণফ্ল'ৰ লৈ লৈছোঁ। এয়া সোৱাদ অনুসৰি নিমখ, অলপ হালধি, মছলাৰ ভিতৰত আপোনালোকে যি মছলা খাই ভাল পায় সেয়া দিব। মই ধনিয়া পাউডাৰ অলপ, কালাৰৰ বাবে কাশ্মীৰী মিৰ্চ অলপ, আৰু জিৰা অলপ লৈছোঁ। আপোনালোকে যি মছলা ভাল পায় এড কৰিব পাৰে। এতিয়া মই সকলোখিনি মিক্স কৰি ল'ম। প্ৰথমতেই পানী এড কৰি নিদিব, এনেকৈ অলপ মিক্স কৰি ল'ব। এতিয়া মই ইয়াত পানী এড কৰিম।
এয়া চাওকচোন মই এনেদৰে এইখিনি গোটেইখিনি মিলাই ল'লোঁ বেচন মই আৰু অলপ এড কৰিছোঁ ইয়াত কাৰণ এনেদৰে ঘোলটো বনাই লৈছোঁ এতিয়া মই আপোনালোকে যিটো শেপ দি বনাই যিটো শেপ দি আপোনালোকে মানে পকৰা বনাম ভাবিছে সেইটো শেপত বনাই ল'ব মই এনেদৰে বনাম ভাবিছোঁ সেইকাৰণে মই এইটো শেপ দি বনাই লৈছোঁ এতিয়া সকলোখিনি মই বনাই লওঁ তাৰপিছত ফ্ৰাই কৰোঁতে আপোনালোকক দেখাই আছোঁ এয়া আমি এনেদৰে শেপ দি এইখিনি গোটেই পকৰাখিনি বনাই লৈছোঁ তেলত ফ্ৰাই কৰিবৰ বাবে মই কেৰাহী গৰম হ'লে ৰিফাইন তেল দি লৈছোঁ আপোনালোকৰ ইচ্ছা যি তেলত ফ্ৰাই কৰে মিঠাতেলতো ফ্ৰাই কৰিব পাৰে এতিয়া তেল গৰম হ'লত মই এয়া পকৰা এটা এটাকৈ ধুনীয়াকৈ দি যাম আপোনালোকৰ যদি বন্ধাকবি খাই আমনি লাগিছে তেতিয়াহ'লে এনেদৰে ফ্ৰাই কৰি চাব মোৰ নিচিনাকৈ বহুত টেষ্টি হয় ইয়াম্মি হয় এয়া আমাৰ বন্ধাকবিৰ পকৰা খাব পৰাকৈ ৰেডি হৈ গ'ল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই খাই চাব বুলি মই আশা কৰিলোঁ বাই বাই গাইজ গুড নাইট আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই